ভিডিঅ'বোৰ সকলোতকৈ আগে চাব বিচাৰে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা ঘণ্টাটো লাহেকৈ টিপি দিয়ক। থেংক ইউ। নমস্কাৰ সদাবাজান নাট্যপ্ৰেমী ৰাইজ নহয় সদাবাজান পঞ্চায়ত সদাবাজান পঞ্চায়ত প্ৰেমী ৰাইজ মই বাল্টিঙৰ ছবিত ভোট খেলিব ওলাই তোমালোকে ক'তোতো ভোট নেদি পেলাই আমাৰ বাল্টিঙৰ ছবিত ভোট দিব। যদি মই পঞ্চায়তৰ সভাপতি হওঁ তেনেহ'লে আপোনালোকৰ এটা হ'লে বাল্টিং মই দিম। যদি দমকল দিব নোৱাৰোঁ কিন্তু মই বাল্টিং হ'লে এটা হ'লে দিম আৰু। নমস্কাৰ পঞ্চায়ত প্ৰেমী ৰাইজ, এইবাৰ মই চাইকেলিষ্ট ছবিত ইলেকশ্যন খেলিবলৈ ওলাইছোঁ। আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰক। আপোনালোকৰ বহুমূলীয়া ভোটটো দি যদি মোক জয়যুক্ত কৰে তেতিয়াহ'লে এই চাইকেলটো যেতিয়া ডাঙৰ হ'ব তেতিয়া আপোনালোকক এডালো লোম নপলকা খানা খুৱাম। চাইকেল হিচাপে জিন্দাবাদ 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 চাইকেল হিচাপে জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। ছাৰ এতিয়া আমি নমিনেশ্যনত যাবৰ টাইম হৈ গ'ল, আমি এতিয়া যাওঁ নমস্কাৰ, আপোনালোকে চাই আছে SBI। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ ফাংপুং সমষ্টিত। বৰ্তমান মই আহিছোঁ ফাংপুং সমষ্টিলৈ। তেওঁলোকৰ ন্যূনতম জ্ঞান আছেনে নাই চাবলৈ। আপোনালোকেও চাওক, ময়ো চাওঁ। বৰ্তমান মই যাবলৈ লৈছোঁ ফাংপুং সমষ্টিলৈ। আপোনালোকে ইলেকশ্যন খেলিব লৈছে। ইলেকশ্যনৰ পঞ্চায়ত মন্ত্ৰী কোন? হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মা নেকি? হ'ব পাৰে। অসমৰ মুখ্যমন্ত্ৰী কোন? অখিল গগৈ নেকি? হ'ব পাৰে। আপোনালোক যাব পাৰে। বৰ্তমান মই আগুৱাই যাই আছোঁ, কাৰোবাক লগ পাওঁ নেকি? ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? লাডেন। আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? খ্ৰীষ্টিয়ানো ৰনাল্ডো। মই এইগিলা একো নাজানো ইয়াৰ বিষয়ে। মোক খালি দাদা যি মোৰ লগত যোনটো আছিল সি মোক লিখি দিছে, কৈছে এইগিলা মেখেলা দিম বুলি কবি আৰু মুনিগিলা ধুতি আৰু লুংগি দিম বুলি কবি, সেনেকৈ আৰু ভোট দিব বুলি কৈছে। সেইকাৰণে মই কৈ আছোঁ সেনেকৈ ইলেকশ্যনৰ পাছত মই চব এতিয়াই চলাই আছোঁ। মই ইলেকশ্যনৰ পাছত চবেই ভোট দিম বুলি কৈছে মোক। ঠিক এই মোৰ যোনটো বিৰোধী সি এটাও ভোট নাপায়, সেয়াতো নিজৰ ভোটকেইটাহে পাবহি। দাদা যে মই খাটাং জানো, এইখন মই খাদী কাপোৰ গামচা দিছে, সেইকাৰণে একদম পুৰা খাতি কাপোৰ এইখন। আপোনালোকে জানিলে যে পঞ্চায়ত ইলেকশ্যন খেলিবলৈ ওলোৱা পাৰ্টিবোৰৰ কিমান ন্যূনতম জ্ঞান। মই আৰু ক'ব নালাগে যে আপোনালোকে নিশ্চয় বুজি পাইছে। এয়া মই ফকতীয়া লাইফৰ পৰা বিদায় লৈছোঁ। আমাৰ ভাই বিয়াত ভুল লাগিলে এতিয়া কি কওঁ কি নকওঁ লাগছে। মোৰো ভুল লাগছে। যদি নিউজত দি দিয়ে আমাকতো কোনো এটা ভোট নিদিব। কেমেৰাটো ভাঙ কৰিছো সিয়াৰ বাৰু আকৌ মাৰিম। সাংবাদিক ছাৰ ৰচো নাই ভাই ছাৰ ৰ ইয়াক ধৰিবই লাগে দিন নহয় ইয়াক ভালকে বাদ দে। আমাৰ ভিডিঅ'গুলো দিবি নেকি? দিম দিবি দিবি নিশ্চয় মই দিব লাগিব। আপোনালোকে নিশ্চয় নিদিলে মোৰ বেয়া হ'ব। মোৰ প্ৰগ্ৰেম মই আপোনাক কিবা এটা কৈছো না, আপোনাক সাংবাদিক নহয় মই তোৰ ভিডিঅ' ভিডিঅ'টো বনালো। ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটো হৈছে যে দেখা পাইছে আপোনালোকে পঞ্চায়ত ইলেকশ্যনত কি হৈছে, নিশ্চয়কৈ আপোনালোকে গম পাইছে যে পঞ্চায়ত ইলেকশ্যনত কি হৈছে। সেই প্ৰশ্ন উত্তৰ দিব নোৱাৰে, সেইকাৰণে আমি ফানি হিচাপে আমি বনালো ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নাপাহৰিব। বাই।